তো গাইছ সিহঁতে মোক থব আহিছে তো ভালকে বাই বাই দিয়ক একেলগে দিছিল চিল হোটেল ইণ্ডিয়া ততে সেই পিন্ধিলে মোক মাৰি আছা দে বাই বাই বাৰু আৰু লগ পাম পিছত দে বাই বাই Hey guys, this is Jinto and welcome back to my channel Black Boys. So finally আমি গৈ আছো এতিয়া ডিব্ৰুগড় আৰু লগৰবোৰকতো বাই কৰিলো আৰু এতিয়া আমি আৰু কিছুদিনৰ পিছত আৰু আমাৰ ৰুটটো দেখাম তো বলক মোৰ লগত আহক এতিয়া এয়া মই গৈ আছো এইবিলাক ঘৰ ইফালে সূৰ্য উদয় হৈছে এতিয়া প্ৰায় মৰ্ণিং হৈছে রাহুল রাহুল কেনেকুৱা লাগিছে বাৰু মজা মজা একদম তো এতিয়া আমি ৰুমত যাম ন তাৰপৰা আমি ৰাতি শুব পৰা নাই দুটা মানুহ গাইছে এনেকুৱাকৈ হতৰ হৈছে মানে একদম শুবই পৰা নাই এটা এৰি এটা মোৰ তলেদি ঘূমাইছে ঘূমাই পেলাই ন ক'ত ঘূমাব পাৰিম আৰু ট্ৰেইনত গৈ গৈ উইণ্ডো চিটত বহা জুতি বেলেগ একদম নজৰা চাইছে একদম মজাই বেলেগ সিও বহি আছে এইফালে একদম এই গোটাই চিটটো 9টা বুকিং কৰি লৈছোঁ আৰু একদম মজা একদম ঘূমাই ঘূমাই ফাইনেলি আমি এতিয়া ডিব্ৰুগড় পাম লাহে লাহে গৈ আছে আৰু এতিয়া আমি ডিব্ৰুগড় ষ্টেচনত নামিম আৰু আমাৰ নতুন ৰুমলৈ যাম আৰু বলক ৰুমটো দেখাওঁ আপোনালোকক কেনেকুৱা ইয়াতে এখন ৰখিলে আমি নামিম আৰু আমাৰ বেগবোৰ আপোনালোকক দেখাই দিওঁ এই হ'ল আমাৰ বেগ এইটো আছে এইটো ৰাহুল এইটো ডাঙৰ বেগটো এটা কাণত ল'বি এইটো বেগ মই টানিম এইটো বেগটো কাণত ল'ব লাগিব আৰু এইটো বেগটো ল'ব লাগিব গোটেই বজাৰখন আনিছোঁ গুৱাহাটীৰ পৰা দে বলক আৰু এতিয়া তো গাইছে আমি পাই গ'লো ডিব্ৰুগড় এতিয়া আমাৰ বেগবোৰ নামি এতিয়া বলক এই ভাই ৰখাই দিয়ে সৰু গাড়ী বলক ট্ৰেইনখন ৰখাই দিব দিছোঁ ৰাহুল মানুহ কিমানে যাই পাওঁতেচোন কিমান টাইম লাগিব বুলি যাব লগে লগে আমি গৈ আছো টেম্পুত একদম ৰাস্তা ভাঙা চিঙা ৰাস্তা ভাড়া কিন্তু বহুত লাগে ইয়াতে আমাৰ হয় নহয় ভাড়া আমি 50 টকা ভাড়া কিন্তু আমাৰ তাতে 20 টকা দিলে আমি গৈ পাওঁ 50 টকা দিব লাগে ভাড়া বহুত সেইজনে অলপ ক'লে সেইজন আমাৰ সিফালে একেলগতে পঢ়া মোতকৈ 1 বছৰ ছিনিয়ৰ মোৰ টেনশ্যনতে পঢ়া গাইজ ফাইনেলি আমি ৰুমটোত সোমালোঁ আমাৰ বেগবোৰ ইয়াতে থলোঁ এইটো আমাৰ ৰুম এইটো আমাৰ কাৰণে এইটো পিছে আমি দুটা থাকিম ইয়াতে এটা থাকিব ৰুমমেট সি বাৰু আহিব এতিয়া সি ক্লাছ কৰিব গৈছে এইটো আমাৰ কিটচেন আৰু এইটো আমাৰ বাথৰুম কিবা এটা বনাই পেলাই খাওঁ আৰু মস্ত ভোক পাইছে মোৰ দে গাইজ কিবা আনিছিলোঁ অলপ ৰুটি চুটি এতিয়া আমি খাম এতিয়া অলপ গম নাপাওঁ কি আগে আমি খাৱা এতিয়া ৰুটি চুটি খালোঁ খাই পেলাই এতিয়া হাগা লাগছে হাগাৰ কাৰণে বাল্টিঙে নাই বাথৰুমত বাল্টিং নাই এতিয়া কি কৰোঁ তই ৰাহুল কি কৰোঁ
ধুচোন এইটো এই যদি ধুম দে এইটো কিন্তু তেল তেল লাগব নেকি তো এক ছেকেণ্ড চলিব চলিব বেয়া টান লাগছে সেই আনতে বাল্টিং এটা লৈ আহিব লাগিছিল এইটো কি লিখিছে এইটো ফেটি এচিড ষ্ট্ৰাকচাৰ এটা কোনোবা আছিল এটা কোনোবা ৰাতি আছিল চাগে ইয়াতে কোনোবা ইয়াতে আছিল চাগে ইয়াতে কোনোবা বিজনেছ এটা আছিল নেকি ইয়াতে এইটো বস্তুটো বেয়া এইটো বন্ধ কৰি দিছে আৰু ঘৰৰ পৰা ওলাই আহিলোঁ কেৰাহী চেৰাহী কিনিবা কোনটো কেৰাহী এটা ল'ম এতিয়া হ'ব না এইটো গিলাচ ল'বি নেকি গিলাচ ল'বি নেকি দুটা ল গিলাচ আছে ন আছে আৰু কি প্লেট আছে প্লেট ল'ব লাগিব সেইটো লৈ ল তলত তলত এইফালে আছে নেকি চাটনি চাটনি সৰু নহয় দেই তোৰ মাথাতকৈ ডাঙৰ আছে এইটো এনেকৈ ল খাই ভাল কৰি এইটো প্লেট পাতল পাতলাই আছে পাতলা খাই এই এনেকুৱা কাহিলোঁ হোষ্টেলত খাই যেন পাম এই এনেকৈ ল দে ল এইটো নে অলপ জগ লৈ লওঁ এটা অ'কে গাইজ বজাৰ কৰি এটা বস্তু এটা দেখা পালোঁ আহাৰ হোটেলত চিকেন মটন এইটো কিবা এটা বোলে ডিছ হয় চিকেন মটন আপোনালোকে খাই পাইছেনে নাই কমেণ্ট কৰি জনাবচোন তো মই ডিব্ৰুগড়ত প্ৰথম আহি শুনিলোঁ চিকেন মটনৰ নাম তো এতিয়া আমি ঘৰ যাই আছোঁ মানে ৰুমত যাই আছোঁ আৰু এতিয়া বজাৰ শ্বপিং টপিং কৰা হ'ল এতিয়া ৰুমত যাই খানা বনাম এতিয়া বলক খাই লওঁ দে চলি থাকিলে এইটা আমাৰ দুজন নতুন লগ হ'ল ইয়াৰে আমাৰ ৰুম আৰু এতিয়া আমি মাৰ্কেটৰ পৰা অনা বস্তুবিলাক একদম ইয়াতে একদম খান মেলি হৈ আছে আৰু এইফালে কিটচেনত ভাত বনাই আছে সেইটো মোৰ ৰুমমেটটো আৰু চাউল তাউলবিলাক ভৰাম আৰু এতিয়া আৰু এইফালে ভাতো হৈ আছে হুইচেল ফুচফুচে আছে দে ৰাহুল বস্তুবিলাক সেই কৰ ভাল কৰ আৰু আঞ্জাটো বনাব লাগে এতিয়া তো বলো এতিয়া পাকঘৰলৈ চাউল তো গাইজ এয়া চাওক কেৰাহীত দালি উতলি আছে আৰু এইফালে ভাত হৈছে প্ৰথম দিনা ভাত বনাইছোঁ ভাত পুৰা খেলখেলা হৈছে একদম আঠা আঠা হ'ব বাৰু নেক্সট টাইম ভাল হ'ব আঞ্জা বনাব শিকিলোঁ কিন্তু ভাত বনাব নিশিকিলোঁ ভাতখিনি বাৰু মায়ে বনাই দিয়ে আঞ্জাখিনি বনাওঁ তাৰপিছত চাওঁ আজি এয়া আমাৰ প্ৰথম ডে বুলি ক'ব পাৰি কালি আমি কলেজত যাম নতুন ড্ৰেছ পিন্ধি এতিয়া আৰু বনাই আছোঁ এই গাইজ থালি লাগি গ'ল এতিয়া খোৱাৰে কথা তো গাইজ আপোনালোকেও খাওক ময়ো খাওঁ আৰু আজিৰ কাৰণে ভিডিঅ' বাই বাই আৰু নেক্সট ভিডিঅ' কলেজত লগ পাম বাৰু কালি মৰ্ণিং কলেজ যাম নিউ কলেজ তো থেংক ইউ গাইজ ভাল লাগিলে লাইক কৰিব লগতে ঘণ্টি ছাবস্ক্ৰাইব চব আৰু একেলগে তো থেংক ইউ গাইজ